মৰমৰ কণ ভাইটি ভণ্টিসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা নামৰ ৩ নং পাঠৰ কৰিবলগীয়া সকলো প্ৰশ্নোত্তৰৰ সমাধান কৰিম। তোমালোকে ভিডিঅ'টো এবাৰ মনোযোগেৰে শেষলৈ চাই থাকা। তোমালোকৰ ক্ৰিয়াকলাপ ক পাঠভিত্তিক ক্ৰিয়াৰ প্ৰথমতে কৈছে কোৱা আৰু লিখা। ইয়াৰে ক নম্বৰত কৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান ক'ত? ইয়াৰ উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আছিল ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচা। খ নম্বৰত কৈছে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ঠাইখন কি? ইয়াৰ উত্তৰটো হ'ব উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ঠাইখন হ'ল লণ্ডন। তোমালোকক গ নম্বৰ প্ৰশ্নটোত কৈছে তেখেতৰ পূৰ্বপুৰুষসকল ক'ৰ? ইয়াৰ উত্তৰটো হ'ল তেখেতৰ পূৰ্বপুৰুষসকল ৰাজস্থানৰ। ঘ নম্বৰ প্ৰশ্ন বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন কি? ইয়াৰ উত্তৰটো হ'ল বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন হৈছে জাৰ্মানীৰ বাৰ্লিন। ১ নম্বৰ প্ৰশ্নটোত কৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম হ'ল জয়মতী। আৰু শেষৰ প্ৰশ্নটোত কৈছে তেখেতে ১৪ বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল তেখেতে ১৪ বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম আছিল শোণিতকুঁৱৰী। প্ৰশ্নোত্তৰ এইখিনিয়ে আছিল। আশা কৰোঁ তোমালোকে ভালদৰে মুখস্থ কৰিবা। এতিয়া চাওঁচোন আমাক আৰু কৰিবলৈ কি দিছে। ভাইটি ভণ্টিসকল, ইয়াৰ পিছতে তোমালোকক আকৌ কৈছে যে উত্তৰ দিয়া। ক জ্যোতিপ্ৰসাদ আগৰৱালাক কিয় ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ল অসমীয়া সংস্কৃতিক ন ৰূপ দিয়াৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত কৰা হৈছে। আৰু তোমালোকক খ প্ৰশ্নটোত কৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো কিয় শিল্পী দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ল জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয়। তোমালোকক এতিয়া কৈছে যে তলৰ শব্দবোৰ পাঠত বিচাৰি পঢ়া। দলত আলোচনা কৰি শব্দৰ লগত অৰ্থ কাৰচিনেৰে মিলোৱা। ইয়াত তোমালোকক শব্দৰ লগত অৰ্থসমূহ অমিলভাৱে দিয়া আছে, সঠিকভাৱে দিয়া নাই। এইখিনি তোমালোকে সঠিকভাৱে মিলাব লাগে, কোনটো শব্দৰ কোনটো অৰ্থ হয়। মই ইয়াত তোমালোকক কৰি দিছোঁ, তোমালোকে চাই পেলাই কৰি লোৱা। সম্ভ্ৰান্ত, ম্যান, সন্মান পোৱাৰ যোগ্য, নিগাজিকৈ, স্থায়ীভাৱে, নিৰ্মাণ। ইয়াৰ অৰ্থ হৈছে সজা, গঢ়া, তৈয়াৰ কৰা, প্ৰস্তুত কৰা কাৰ্য। বিভূষিত, অলংকৃত, অৱদান, দান, বৰঙণি। ইয়াৰ পিছতে তোমালোকক কৈছে শুদ্ধ উত্তৰটোৰে বাক্যটো পুনৰ লিখা। ক ১৯০৩ চনত ১৯০৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। ইয়াৰ সঠিক উত্তৰটো হ'ল ১৯০৩ চনত। ১৯০৩ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। খ বাক্যটোত কৈছে জয়মতী, ইন্দ্ৰমালতী প্ৰথম অসমীয়া বোলছবি। ইয়াৰ সঠিক উত্তৰটো হ'ল জয়মতী। জয়মতী প্ৰথম অসমীয়া বোলছবি। আৰু তোমালোকক গ টোত কৈছে ১৭ জানুৱাৰী, ১৭ জুন তাৰিখে শিল্পী দিৱস পালন কৰা হয়। ইয়াৰ সঠিক উত্তৰটো হ'ল ১৭ জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয়। আৰু শেষৰ ঘ টোত কৈছে ১৭ জুন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন, মৃত্যুদিন। ইয়াৰ সঠিক উত্তৰটো হ'ল ১৭ জুন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন। তোমালোকৰ খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণৰ প্ৰথমতেই দিছে এটা শব্দত প্ৰকাশ কৰোঁ আহা। ইয়াত তোমালোকক এটা উদাহৰণ দিয়া আছে গীত গোৱা লোক গায়ক। এনেদৰে আমি কোনজন ব্যক্তিক কি বুলি কওঁ সেইখিনি চাওঁ আহাচোন। গীতত সুৰ দিয়া লোক সুৰকাৰ, গীত ৰচনা কৰা লোক গীতিকাৰ, অভিনয় কৰা লোক অভিনেতা, নাটক ৰচনা কৰা লোক নাট্যকাৰ আৰু ভাও দিয়া লোক ভাৱৰীয়া। ইয়াৰ পিছতে তোমালোকক কৈছে বাক্য গঠন কৰা। তোমালোকক কেইটামান শব্দ দিয়া আছে নিৰ্মাণ, নিগাজি, অৱদান আৰু বোলছবি। এইকেইটাৰে একোটাকৈ বাক্য গঠন কৰিব লাগে। যেনে নিৰ্মাণ, জ্যোতিপ্ৰসাদ আগৰৱালাই বোলছবি নিৰ্মাণ কৰিছিল। নিগাজি, আমি চিলাপথাৰত অতীজৰে পৰা নিগাজিকৈ বাস কৰি আছোঁ। অৱদান, অসমীয়া সাহিত্য জগতত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান অপৰিসীম। বোলছবি, জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম বোলছবি নিৰ্মাণ কৰিছিল। ভাইটি ভণ্টিসকল, ইয়াৰ পিছতে তোমালোকক পাঠত দিছে যে যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা। ইয়াত তোমালোকক দিছে কিছুমান শব্দ যেনে কণ্ঠ, শিল্পী, সম্ভ্ৰান্ত, সংস্কৃতি আৰু ডিব্ৰুগড়।
এইখিনিৰ যুক্তাক্ষৰখিনি আমি কিদৰে পঢ়িব লাগে তাৰ মই সাধাৰণ এটা মই পঢ়ি শুনাই দিছোঁ তোমালোকক। কণ্ঠ ন্যয়থয়ন্থ ন যোগ ঠ নয়থয়ান্থ। ঠিক এনেদৰে তোমালোকে বাকীখিনিও পঢ়িবা। ইয়াৰ পিছতে তোমালোকক দিছে যুক্তাক্ষৰ গঠন কৰোঁ আহা। এইখিনিও তোমালোকে ঠিক একেধৰণে পঢ়িবলৈ চেষ্টা কৰা। এতিয়া আমি যাওঁ পিছৰ প্ৰশ্নটোলৈ। ইয়াত তোমালোকক গ জ্ঞান সম্প্ৰসাৰণৰ প্ৰথমতেই কৈছে খালী ঘৰত যুক্তাক্ষৰ লিখি শব্দবোৰ পঢ়া। ইয়াত তোমালোকক ন্যয়থয়ন্থ আৰু লয় পল্প বহুৱাই এই খালী ঠাইসমূহ ভৰ্তি কৰিব লাগে। যেনে প্ৰথমতে হৈছে কণ্ঠ আৰু বাকীটোত দিয়া আছে বৈকু আৰু ইয়াত হ'ব নয়থয়ন্থ বৈকুণ্ঠ আৰু ইয়াত হ'ব অণ্ঠকণ্ঠ। ঠিক তলতো হ'ব এনেদৰে লয় পল্প শিল্প কল্পনা আৰু কল্পতৰু। আৰু ইয়াৰ পিছৰ প্ৰশ্নটোত তোমালোকক কৈছে যুক্তাক্ষৰ ভাঙি লিখা। ইয়াত তোমালোকক ব্ৰু ধ্ৰু আৰু মধ্যভ্ৰ বুলি দিয়া আছে। এইখিনি তোমালোকে ভাঙি ইয়াত তোমালোকে লিখিব লাগে। মই লিখি দেখুৱাই দিছোঁ। ব্ৰু ব যোগ ক্ৰ বৈৰব্ৰ তাত হচৌকাৰে ব্ৰু। ধ্ৰু ধ যোগ ৰ ধৈৰ্যধ্ৰ তাত হচৌকাৰে ধ্ৰু। আৰু ম যোগ ভ ময় ভয়াম্ভ তাত ৰকাৰে ময় ভয়াম্ভ্ৰ। আৰু ইয়াৰ পিছতে তোমালোকক কিছুমান জানো আহা বুলি কিছুমান জানিবলগীয়া কথা দিয়া আছে। এইখিনি তোমালোকে ভালদৰে পঢ়িবা। আৰু পাঠটোৰ শেষতে তোমালোকক 3টা চুটি প্ৰশ্ন দিয়া আছে। এইখিনি চাওঁচোন। বিদ্যালয়ত তোমালোকে কি কি দিৱস পালন কৰা তাৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰটো হ'ব বিদ্যালয়ত পালন কৰা দিৱসবোৰ হ'ল স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, গান্ধী জয়ন্তী, বিশ্ব পৰিৱেশ দিৱস, শিল্পী দিৱস, ৰাভা দিৱস, শিক্ষক দিৱস আৰু শিশু দিৱস ইত্যাদি ইত্যাদি। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কেইখনমান অসমীয়া বোলছবিৰ নাম কোৱা। উত্তৰ কেইখনমান অসমীয়া বোলছবিৰ নাম হ'ল জয়মতী, ৰূপহী, পাৰঘট, বেউলা, নিমিলা অংক, লাচিত বৰফুকন, প্ৰতিধ্বনি, এৰাবাটৰ সুৰ, হৃদয়ৰ প্ৰয়োজন, তামাই, ডক্টৰ বেজবৰুৱা, শকুন্তলা, সন্ধ্যাৰাগ ইত্যাদি। আৰু ইয়াৰ শেষৰ প্ৰশ্নটো হ'ল তোমাৰ বিদ্যালয়ত শিল্পী দিৱস কেনেদৰে উদযাপন কৰা হয় সেই বিষয়ে 5টা বাক্য লিখা। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰা। ভাইটি ভণ্টিসকল, তোমালোকলৈ আজি এই পাঠটোৰে প্ৰশ্ন উত্তৰসমূহ আগবঢ়াইছোঁ। আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা আৰু সকলো প্ৰশ্ন উত্তৰসমূহ অতি সহজেই বুজি পাইছা। গতিকে তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। থেংক ইউ।